কাম বেক টু মাই উড্ডি ব্লগছ মানে আজি আমি দুৰ্গা পূজা চাব আহিছোঁ টিহুত সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আমাৰ লগত আছে হিমাংগ দা, এই আগত আছে মনোজ দা, ইভাগে আছে শৰ্মা দা। এটা আমার মন্দিরটো টিহুর সব মূর্তি ইয়াতে নাগৰা নাম ধৰি আছে চব। দুৰ্গা পূজা চালোঁ, চাওক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। চাওক এতিয়া বৰ্তমান টিহুৰ দুৰ্গা পূজাত আছে চাই কেনে লাগে দুৰ্গা পূজা বহুত ভাল লাগিল। অনুভৱ কেনে টিহুত দুৰ্গা পূজাত মানুহ ইমান যে হ'ব বুলি ভবা নাছিলোঁ। চাওক মানুহ বহুত বেছি আৰু আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ টিহুৰ পৰা। এবাৰ আহিলে আমি বৰমাত গাইছ চাওক, তাৰপিছত বৰমাত দুৰ্গা পূজা গাইছ। আমাৰ মানুহ গাইছ বৰমাত চাওক দুৰ্গা পূজাত মানুহ। হ'ল আমাৰ বৰমাৰ দুৰ্গা মা, এয়া চাওক বৰমাৰ আছোঁ বৰ্তমান দুৰ্গা পূজা চাই। ইয়াত পুতলা নাচ হৈছে গাইছ চাওক।
গাইছ আজি প্ৰথম দেখা পালো পুতলা নাচ এয়া চাওক এই সার্কাস চাওক এয়া হ'ল আমাৰ বৰমাত সার্কাস জিলাপি চাওক জিলাপি বনাইছে ইয়াত আমি বৰ্তমান পূজা চাই ল'লো ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰোঁ।